হাই এভৰিৱান, আপোনাক কোম্পা চুদুং সকলোকে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই নতুন ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। এতিয়া বলক। এয়া আমি গাহৰি পেটু আনিছোঁ। গাহৰি পেটু বনাবৰ কাৰণে এটা পিঁয়াজ লৈছোঁ। এয়া পিঁয়াজ আৰু নহৰু আৰু আদা, এইটো জলকীয়া চাওক, ওচৰৰ পৰা দেখাই দিছোঁ। কেঁচা পকা আৰু মিক্স কৰি দিম। এইটো জিৰা অলপ গৰম কৰি ল'ম, মানে জিৰাটো এয়া মিঠাতেল দিলে, বেছি দিয়া নাই। এয়া ধোঁৱা ওলাই গৈছে তেলটো দেই। এতিয়া পিঁয়াজ দিছোঁ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ লৰাই দিছে। এতিয়া ইয়াতে জলকীয়া, নহৰু, আদা আৰু জিৰা এনেকৈ মিক্স কৰি খুন্দিছিলোঁ, এইখিনি এতিয়া দিছোঁ। দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ লৰাই দিছে। ধুনীয়াকৈ লৰাই দিছে। এইটো ভালকৈ ৰংচোৱা হোৱালৈকে এনেকৈ ভাজি থাকিব। আপোনালোকে গাহৰি পেটু খায়নে নাখায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু খাই বহুত ভাল পাওঁ দেই, আমি খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে নাপায় কমেণ্ট কৰি জনাব। ইয়াৰ পিঁয়াজখিনি অলপমান ৰংচোৱা হৈ গৈছে। হৈ গৈছে। ইয়াতে গাহৰিৰ এই পেটুখিনি দিছে চাওকচোন। আপোনালোকে যদি খাই পোৱা নাই একবাৰ খাই চাবচোন, খাই কিমান টেষ্টি লাগে। এতিয়া এইটো ধুনীয়াকৈ লৰাই দিব। এতিয়া ধুনীয়াকৈ লৰাই দিছে। নহৰু, আদা, পিঁয়াজখিনি মিক্স হোৱাকৈ ধুনীয়াকৈ লৰাই দিব লাগিব। লৰাই দিছে। এইটো জিৰাখিনি দিছে। এতিয়া এইটো লৰাই দিব ধুনীয়াকৈ। এয়া ছানৰাইজ শাহী গৰম মছলা, আৰু এইটো ৰেড চিলি, এতিয়াতো ধুনীয়াকৈ লৰাই দিছে। এইটো জালুক গুড়ি হয়, এইটো অলপমান এড কৰিছোঁ।
এতিয়া সোৱাদ অনুসৰি 1 চামুচ হালধি গুড়ি, এয়া হালধি গুড়ি, আৰু সোৱাদ অনুসৰি 1 চামুচ নিমখ, এতিয়া এইটো ধুনীয়াকৈ লৰাই দিম। মাংস সিজি গৈছে দেই, ধুনীয়াকৈ মাংস সিজি গৈছে, ধুনীয়াকৈ লৰাই দিছোঁ। ধুনীয়াকৈ কালাৰ হৈ গৈছে, হয়নে নাই? আৰু ইফালে কি বহাইছোঁ জানা? এই ডাল বহাইছোঁ, ডাল। এইফালে মাংসৰ চব্জি, আৰু ইফালে দালিৰ চব্জি। ধনিয়া পাত্তা, ধুনীয়াকৈ লৰাই দিছোঁ। মাংস হৈ গ'ল আৰু ধুনীয়াকৈ সিজি গৈছে, চাওকচোন। পিছত দেখুৱাই দিছোঁ আপোনালোকক। মাংস হৈ গ'ল আৰু খোৱাৰে কথা আৰু। এয়া আমাৰ চব্জি হৈ গৈছে। এইফালে এইটো নেমু আৰু জলকীয়া, আৰু এইটো দালি বটা, আৰু এইটো লাই শাক বইল, আৰু এইটো ডাল জোল, আৰু এইটো মাংস মানে এইটো গাহৰি পেটু হয় দেই। আপোনালোকে গাহৰি পেটু খায় নে নাখায় কমেণ্ট কৰি জনাব। আৰু সেয়া মাছ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু সকলোকে মোৰ নতুন ৰেচিপি ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।